সকলোকে চিম্পিছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে, ঘৰতে আছে। আৰু মই মোৰ আজিৰ ব্লগটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া বাজিছে 11টা বাজিলে। আজি অলপ উঠাও সোনকাল হ'ল, সোনকালে উঠাৰ কাৰণে কামখিনিও কৰা হ'ল সোনকালে। গতিকে এতিয়া দেখুৱাবলগীয়া একো নাই ৰাতিপুৱা কামখিনি, কাৰণ কি সদায় একেলগেনো কিমান দেখুৱাই থাকিম। কিছুমানৰ হয়তো যোনকেইজনে মোৰ ভিডিঅ' চাই তেওঁলোকৰ আমনি লাগিবও পাৰে, সদায় একেখিনি কামতে থাকি ঘৰ সৰা, ৰুম চাফা কৰা, চাহ খোৱা সেইবিলাক। গতিকে আজি কোনো ধৰণৰ মানে ক্লিক কৰা নহ'ল ভিডিঅ', গতিকে আপোনালোক সকলোৱে বেয়া নাপাব। কিন্তু আজিৰ দিনটো কিনো কৰোঁ আপোনালোক সকলোকে দেখুৱাবলৈ চেষ্টা কৰিম যিমানকণ পাৰোঁ, অকণ অকণকৈ হ'লেও। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত কমেণ্ট কৰি জনাব যে ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগে। এয়া কাপোৰ উলিয়াই আছোঁ ধুবলৈ হাজবেণ্ডৰ। আৰু আপোনালোকে দেখিছেনে ৰুমটো অলপ চেঞ্জ কৰি দিলোঁ মানে বেলেগ একো চেঞ্জ কৰা নাই। এতিয়া অলপ মুকলি লাগিছে আৰু অলপ মানে বহল লাগিছে ৰুমটো। একচুৱেলি গডৰেজটো মই এইফালে লৈ দিলোঁ, আগতে এনেকৈ আছিলে, ইফালে আছিলে, সেইফালে মোৰ কৰি এতিয়া এনেকৈ কৰি দিলোঁ। কাৰণ ভিডিঅ' বনাবলৈ যিহেতুকে অকণমান ৰুমটোত পোহৰটো কম পৰে এনেকৈ থাকিলে মানে, গতিকে সেইকাৰণে আৰু ৰুমটো অলপ চেঞ্জ কৰি দিলোঁ। গডৰেজটো আঁতৰাই অলপ পোহৰ পৰিছে এতিয়া, গতিকে সেয়াই আৰু ভিডিঅ'টো চাই থাকিব। আৰু এইবোৰ কাপোৰ দেখিছে, আৰু অলপ আছে কাপোৰ বাথৰুমত পৰি আছে, সেইগাল কাপোৰ ধুই লওঁগৈ। তেতিয়াহ'লে কাপোৰ চাপোৰ ধুই মেলি আকৌ লগ পাইছোঁ। টম ইয়াত আছে, কাৰণ কি তাত পিছফালে বহুত গৰম উঠে আৰু ৰ'দ দিছে যে সেইকাৰণে গৰমটো বেছিকৈ উঠে। আৰু আপোনালোকে হয়তো গম পায়েই যে কুকুৰৰ গাটো বেছি গৰম, গতিকে তাক এতিয়া আগফালে লৈ অহা হ'ল। এয়া দেখিছেই, বহুত সৰুতে অনা। আৰু আগতে হয়তো আপোনালোকে আগৰ ভিডিঅ'ত মোক দেখিছে কিজান যে সি তাক বহুত সৰুতে অনা আছিলে, আৰু এতিয়া কিমান ডাঙৰ হ'ল চাওক। এয়া টোপনিয়াই আছে, চাবুতি মই বেক কেমেৰা কৰি দেখুৱাইছোঁ। দেখিছেনে তাৰ নোমবিলাক সৰি গৈছে। কিয় নোমবিলাক সৰি গৈছে মই গম পোৱা নাই। কিছুমান মানুহক সুধিছোঁ যদিও তেওঁলোকে নেজানে। আৰু কিছুমানে কয় যে তাৰ মানে নোমবিলাক নতুনকৈ গজিব হৈছে কাৰণে নোমবিলাক সৰি যায়। এইবিলাক দেখিছেনে তাৰ গা ধুৱাই থাকোঁ, তথাপিও আৰু তাৰ গা ধুৱাবও হৈ আছে। গতিকে সেয়াই। টম টোপনি নাযায় নি? টোপনি নাযায়। শুই থাক আকৌ। মই ওচৰত ৰখি আছোঁ কাৰণে সি হোৱা নাই। শুই থাক গুণ্ডা, শুই থাক। এয়া আম দেখিছেনে? এয়া আম পৰি আছিলে, মানে টিঙৰ পৰা পৰি আছিলে, নমাই ল'লোঁ। এয়া খাম এতিয়া। আমটো পকিছে আৰু খাম এইটো। হোৱা সেইটো কাটাকে যোৱা হোৱা। কাটাকে হোৱা। এইটো পকা আম গেলি পৰি আছে। আমবিলাক পৰি চব নষ্ট হৈ গৈছে। এইবোৰ দেখিছেনে? সেইটো এটা সেইবোৰ পৰি চব গেলি গৈছে। এইটো দেখালোঁ। এইবোৰ দেখিছেনে? গছজোপা আমাৰ বাথৰুমৰ দাঁতিতে হ'ল, সেইকাৰণে অলপ বেয়া হ'ল, নহ'লে তুলি মেলি খাবই পৰা গ'লহেঁতেন। তথাপিও একো নাই। এইজোপা আম গছ, এইজোপা ঠিক আছে। তেতিয়াহ'লে আমটো খাই লওঁ কাটি মেলি। খাবগৈ লাগে। পকা হ'ব চাগে ন? পকা খাব লাগিব। এয়া দেখিছেনে ঘৰৰ আম পকা খাবহে লাগে আৰু তেতিয়াহ'লে। এয়া খাবলৈ লৈছোঁ। এজনী মোৰ ভাগিন হয়। হাই এটা কৰি দে মাইনী, হাই এটা কৰি দে। তো মানে ড্ৰেছটো তুমি আঁতৰাই ৰাখিব যোৱা।
মস্তি এনেকৈ খোৱা আমেজেই বেলেগ গতিকে এনেকৈ খাইছোঁ আৰু এনেকৈ চেপবিলাক দি লয় ন হেৰিয়ত আৰু পাৰাকে আছে নাই বাৰু আছে ন পাৰা গৰম দিনত আম খোৱা মজাই বেলেগ ঘৰতে আছে যিহেতুকে যিমান খাওঁ নিজৰ কথা গতিকে সেয়াই আৰু আগতে পকা পকা আম কিনি খাওঁ কিন্তু এতিয়া পকা আম নিজৰ বাৰীতে আছে খাবহে লাগে আমাৰ ঘৰত নাই মাৰ ঘৰত ইয়াত আছে জচুবাৰীত আছে বোলে ঠিক আছে তেতিয়াহ'লে বাই বাই আকৌ লগ পাই আছোঁ এইজোপা দেখিছেনে এইজোপা হৈছে বগী জামুক এয়া এটা দুটাকে পকিছে তথাপিও আমি পকাকেইটা খালোঁ আৰু এইটো এটা এয়া কলি মেলিছে এয়া কলি মানে অলপ ডাঙৰ হৈছে আৰু আছে এইজোপা হৈছে প্লাম বগৰী ৰঙা ৰঙা প্লাম বগৰী পকিছে আৰু অলপ দিনৰ পাছত ধুনীয়াকৈ পকি যাব অঁ এইবোৰ দেখিছেনে এইবোৰ প্লাম বগৰী খাই মজা লাগিব ঠিক আছে তেতিয়াহ'লে আৰু আছে কিবা কিবি দেখুৱাবলৈ অঁ আৰু লেটেকু আছে এইবোৰ লেটেকু এইবোৰ এয়া দেখিছেনে লেটেকু পকা নাই পকিলে খাম আৰু নুনিও আছে সেইফালে নুনি আছে পুখুৰীৰ পাৰলৈ অঁ এই কোনফালে আছে নুনি গছজোপা সেইফালে যাওঁ জানো তোমাক নেদেখুৱাওঁ তুমি ড্ৰেছটো ভাল পিন্ধি থকা নাই নুনি গছজোপা চাওঁগে ব'লা ব'লাচোন মই নাযাওঁ তুমি যোৱা না ব'লা গোটেইকেইটা যাওঁ ব'লা এয়া ফিচাৰী ইয়াতো মাছ ধেৰ ওলায় খাওঁ আৰু কেতিয়াবা মই নাখাওঁ খালি মাছ খাই ভালেই পাওঁ খালি তথাপিও এইটো ইমান ডাঙৰ হেৰি দেখিলা নেদেখিলা প্ৰভু নাযাওঁ দেই নাযাওঁ কৃষ্ণ এতিয়া গৰম দিন যে অকণমান ভয় লাগে পাই এই প্ৰভু গছকি দিয়ালে দিগদাৰ হ'লে গম পোৱা নাই জেঠীটো লিখিয়া ন ইমান ডাঙৰ এইটো হেৰি হয় এই কি বুলি কয় এইটো আম পকা আম বেয়া আম নি এইটো এয়া দেখিলেনে আমাৰ ঘৰৰ ফল মূলবিলাক আৰু আছে পাছত দেখুৱাম কিন্তু নুনি দেখুৱাবলৈ যাবলৈ এয়া দেখিলে আপোনালোকে দীঘল এটা দেখিলোঁ গতিকে সেইফালে নগ'লেও ভয় লাগে কাৰণ বহুত গছ গছনি আছে যে আৰু গৰম দিনত ওলায়ে তেতিয়াহ'লে সেইফালে নগ'লোঁ আৰু এয়া এইবিলাক হেৰি কঁঠাল আম বোলে সেয়া দেখিছেনে এয়া ৰ'ব জুমেই কৰিব পৰা নাই বেক কেমেৰা কৰি দেখুৱাই আছোঁ এইয়া দেখিছেনে এইবিলাক কঁঠাল পকিলে খাম আৰু এয়া দেখিছে অঁ নাযাওঁ
যাওঁ আৰু কি আছে দেখাবলৈ আৰু এইটো কি টেঙা এয়া এয়া চুকা টেঙা অঁ ৰবাব টেঙাৰ লগত মিক্স কৰি খাই মজা লাগিব আৰু তামোল গছ ধেৰ আছে তামোল গছবোৰ নেদেখোঁ আৰু ক'ত আছে ৰবাব টেঙা বগৰী আছে অঁ বগৰী গছজোপা দেখুৱাওঁগৈ মাইনিয়া চলমি বোলে ফলমি কুলা জামুক ক'ত আছে এইজোপা আমাৰ ঘৰৰ কৃষ্ণচূড়া দেখিছেনে এইজোপা নাৰিকল গছ মাহঁতে ৰোৱাত বহুত ৰুলে কাৰণ সেইকাৰণে এতিয়া আমি খাব পাৰিছোঁ অঁ এইবোৰ দেখিছেনে কঁঠাল অঁ দেউতা মায়ে কৰা খেতি হয় কোনবা আটলাছ অঁ এইজোপা আটলাছ গছ লগা নাই এইজোপা লিচু গছ লগা নাই আৰু এইবিলাক সাঁচি গছ হেৰি গছ কঁঠাল গছ সেইজোপা কঁঠাল গছ সেইবোৰ জালিকোৱা বাৰী তুমি ড্ৰেছটো অকণমান চেঞ্জ কৰি নাথাকিলা বাৰু কাপোৰটো পিন্ধি থকা নাই অঁ কলগছ নেদেখুৱাওঁ বগৰী গছজোপা দেখুৱাওঁগৈ হ'ব কলগছো আছে থকাত বহুতখিনিয়ে আছে ভয় লাগিলে এয়া আমাৰ টমে চাই আছে টম গুণ্ডা টম গুণ্ডা চাই আছে আমি এইফালে আছোঁ কাৰণে এইজোপা বগৰী গছ এইফালে আহিবলৈ ভয় লাগে অকণমান তথাপিও আপোনালোকৰ কাৰণে আহিছোঁ আৰু দেখুৱাবলৈ এইজোপা বগৰী গছ অঁ দেখুৱালো এইবিলাক দোকান হয় ভাড়াৰ দোকান ভাড়া ৰুমৰ দোকান আৰু এইজোপা দেখিছিলে নিম গছ আৰু আমাৰ ঘৰত এইজোপা নিম গছ হয় অঁ তেতিয়াহ'লে আৰু আমাৰ ইয়াত ভেদাইলতা নিম গছ আৰু কি জালুকৰ গছ লতাজাতীয় ঔষধি বহুতখিনিয়ে আছে অঁ বনৌষধ বহুতখিনিয়ে আছে দেউতা আৰু মায়ে দুইজনে কৰা সেয়া গতিকে সেয়াই আৰু কেনেকুৱা লাগিলে জনাব আৰু দেখুৱাবলৈ চেষ্টা কৰিম এইজোপা দেখিছে লিচু গছ অহা বছৰমানলৈকে লাগিব তেতিয়া আপোনালোকক লাগিলে দেখুৱাম এয়া দেখিছেই হেল্ল' এভৰিৱান কি কৰিছে সকলোৱে দেখিছেই মোৰ ৰূপটো আপোনালোকে ভাবিবও পাৰে এইজনে আকৌ ক'ত গৈছিলে আচলতে ক'লেও নাই যোৱা ঘৰতে আছোঁ বহুত আমনি লাগিছে সেইকাৰণে ভাবিলোঁ নিজকে সজাই পৰাই কিবা এটা কৰোঁ মানে ভিডিঅ' বনাওঁ আচলতে মই ইনষ্টাগ্ৰামৰ ৰিলচ মানে বহুত ভাল পাওঁ আগতে টিকটক বনাইছিলোঁ আজিকালিতো টিকটক নায়েই গতিকে ইনষ্টাগ্ৰামৰ ৰিলচে বনাওঁ সেইকাৰণে এনেকৈ আৰু ওলাই মেলি ৰেডি হৈছিলোঁ বহুত গৰম উঠিছে বহুত ভাগৰ লাগিছে এনেই আৰু বেছি নহয় দুটা নে এটা বনাইছিলোঁ সেয়াই আৰু আজি আপোনালোকে হয়তো গম পাইছে যে আজি বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ লাগিছে শুনা পাইছোঁ যে চন্দ্ৰগ্ৰহণ এইবাৰ মানে চন্দ্ৰ এইবাৰ বহুত ওচৰত আহিব আৰু দেখা পোৱা যাব গতিকে কি বা হয় চাব লাগিব 3টা বজাৰ পৰা 6টালৈকে লাগিছে 3টাৰ পৰা 6টালৈকে একো খাব নালাগে বুলি কয় কিন্তু আমি 3টাৰ আগতেই গম পালোঁ চাহ তাহ খালোঁ বলোঁ আৰু কিন্তু আপোনালোকক ভিডিঅ' কৰা নহ'ল আৰু 3টাৰ পৰা 6টালৈকে যিহেতু খাব নোৱাৰি সেইকাৰণে খোৱা নাই আৰু এতিয়ানো কি দেখুৱাম দিনটো সেনেকৈ আৰু আমনিদায়ক হিচাপে গুচি যায়গৈ গোটেই জীৱনটোৱে আমনি হৈ গৈছে সঁচা কথা ক'বলৈ গ'লে গতিকে আৰু ভিডিঅ' নবনাওঁ আজি এই ব্লগটো ইয়াতে সামৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে গতিকে যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া সকলোবোৰ ন'টিফিকেশ্যন আপোনালোক সকলোৱে পাই থাকে কিন্তু আৰু এটা কথা মোৰ কথা কোৱাৰ কোনো অভ্যাস নাই ইমান মোবাইলৰ সন্মুখত গতিকে কি ওলাই নিজেও নাজানো তথাপিও আপোনালোকে শুধৰাই ল'ব আৰু গতিকে সেয়াই আজিলৈ বাই বাই কাইলৈ আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম কাইলৈ মোৰ এটা স্পেচিয়েল দিন হয়
যিহেতু কাইলৈ গম পাব, ভিডিঅ'ত চালে আপোনালোকে গম পাব। গতিকে আজিলৈ ভিডিঅ'টো সামৰিছোঁ। এতিয়ালৈ বাই বাই, টাটা।